আচ্ছা কত যদি হঠাৎ কোনো এখন ঠাইত বোম ব্লাস্ট হয়ে যায় তাহলে প্রথমে আমি বোম ব্লাস্ট হওয়ার পোহরটা দেখা পাং তার পিছতহে শব্দটা শুনা পাং কিন্তু কিয়? কাৰণ ছাৰ কাণৰ কুৰিয়া চকু আগত থাকে। আচ্ছা বল্টু কত যে ফুটবল ছোৱালী না ল'ৰা? ছাৰ ফুটবল হ'ল ছোৱালী। ফুটবল ছোৱালী কিন্তু কি কৰিয়া? কাৰণ ছাৰ ফুটবলৰ পাছে পাছে 22 জন মানুহ দৌৰাই। আচ্ছা বল্টু কত যে চকু আৰু কেমেৰাৰ মাজত কি পাৰ্থক্য আছে? ছাৰ চকু দিয়া য'ত পাই ততে ছোৱালীক চকু টিপ মাৰা যায়, কিন্তু কেমেৰা দিয়াতো চকু টিপ মাৰা নাযায়। আচ্ছা কত যে যদিহে হঠাৎ একজন ল'ৰা গাছৰ ওপৰৰ পৰা পুৰিয়া হঠাৎ ভৰি ভাঙি যায় তাহলে গাছটো কি পথ হ'ব? ছাৰ এটা একদম সহজ বিপদ। আচ্ছা কাই ক'ব পাই একজন থিয় হয়ে কবি যে কার নেকি যে মাথাত একটাও ঘেলু নাই কিন্তু বহুত ডিগ্ৰী আছে? ছাৰ থাৰ্মোমিটাৰৰ। আচ্ছা বল্টু কত যে ছোৱালীজনীয়ে তলত বহি আছে ইংৰাজীত কি হ'ব? ছাৰ মিছ আণ্ডাৰষ্টেণ্ডিং। আচ্ছা বল্টু কত যে যদিহে আমাৰ স্কুল আমি পৰিষ্কাৰ কৰি ৰাখিব লগা হয় তাহলে আমি কি কৰিব লাগিব? ছাৰ তাহলেতো আমি স্কুল বন্ধ ৰাখিব লাগিব। আচ্ছা বল্টু কত যে একজন মানুহ 10 ৰাতি নুঘুমোৱা কৰিয়া কি কৰিয়া থাকিব পায়? ছাৰ একদম সহজ, সেই মানুহটাই দিনত ঘুমাব। আচ্ছা আপুনি কি পানীত সাঁতুৰিব জানে? নাজানো ছাৰ। কি কয় পানী জাহাজৰ চাকৰিৰ কেপ্টেইনতো ইণ্টাৰভিউ দিবাইছে আৰু তে পানীত সাঁতুৰিব নাজানে? ছাৰ আপুনি যে কি কয় এৰোপ্লেন চলোৱা মানুহ কি উৰিব জানে নেকি? আচ্ছা বল্টু কত যে কি বস্তু দেখাত আপেলৰ নিচিনা হয়? ছাৰ আপেল ফল আপেলৰ নিচিনা দেখাত হয়।